গুড মৰ্ণিং এভৰিৱান। এতিয়া মৰ্ণিং ৱাক কৰিব আহিছোঁ। এতিয়া 4:30 হৈছে, ৰাতিপুৱা 4:30 হৈছে। এয়া মঙলদৈ ষ্টেডিয়ামত আহিছোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে। প্ৰায়ে অহা হয়। আজি আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। চাই থাকক ভিডিঅ'টো। এয়া ফিল্ডখনত একদম ঘূৰি আছোঁ, পূৰা খোজকাঢ়ি ঘূৰি আছোঁ। 6-7 পাকমান ঘূৰিম, ঘূৰি পিনে ঘৰলৈ যামগৈ। আৰু সেয়া সৌফালে ফিল্ডত একদম বহুত মানুহবিলাকে খোজকাঢ়ি আছে। আজিকালি সকলো মানুহে নিজৰ দেহটোৰ প্ৰতি যত্ন লয়। দেহটো সুস্থ সবল হৈ থাকিবলৈ খোজকাঢ়ে। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱা উঠি অকণমান মৰ্ণিং ৱাক কৰি আহিলোঁ, আৰু কৰি আহি এতিয়া গা ধুই ৰেডি হৈছোঁ। ৰাতিপুৱাৰ কামখিনি কৰি লগ পাই এতিয়া আমি আহি আছোঁ ব্লকসকলে সৰোজনী বৌহঁতৰ ঘৰত যাম। তাত এখন কাজ আছে, এইফালে মিচিনা আছে। আমি এনেকৈ আহি আছোঁ পিলপিলিত উঠি। ক'ত আহিছিলি? দে আৰু এয়া আমি সিহঁতৰ ঘৰ পাই গ'লোঁ, সৰোজনী বৌহঁতৰ ঘৰ পাই গ'লোঁ। এয়া আমাক বহিবলৈ দিছে। এইফালে এইজনী বৌ। আৰু এতিয়া আমাক এয়া প্ৰসাদ খাব দিছে, কল দিছে, প্ৰসাদ দিছে। এয়া আমি খাব লৈছোঁ। আৰু এতিয়া এইফালে দিব আমাক চিৰা দৈ। এতিয়া চিৰা দৈ খাবলৈ বহিছোঁ। এয়া চিৰা দৈ খোৱাহে কথা আৰু লগতে মিঠাইও দিছে। আৰু এইফালে এয়া ভোজ খাবলৈ মানুহ বহিছে। এইফালে বনাই আছে ৰান্ধনীবিলাকে। এয়া মানুহবোৰ খাবৰ কাৰণে ৰেডি হৈছে। খানা দিব, খানা খাব মানুহবিলাকে। আৰু এয়া বৌজনী বহি আছে, বৌহঁত বহি আছে। আৰু এয়া আমি বহি আছোঁ ভিতৰত। আৰু এয়া এইপিনে আমাক খাবলৈ মাতিছে, এয়া খাবলৈ বহিছোঁ আমি। এইফালে দালি, চব্জি, ভাত এনেকৈ দিব ধৰিছে।
এয়া এতিয়া খানা পিনা হৈ গ'ল, খোৱা লোৱা হৈ গ'ল। খোৱা লোৱা হৈ উঠি এতিয়া বৰ ৰুমত বহি আছোঁ আৰু 10 মিনিটমান বহি যাবৰে হ'ব। খানাটো খাই ল'লোঁ। আৰু এয়া আমি পিলপিলিত ঘৰ আহি আছোঁ আৰু এইজনী নমুনা দেখাই আছে। এনেই অলপ ধেমালি কৰিলে আৰু এয়া এতিয়া আমি ঘৰ আহি পাই গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।